ইয়াৰ চেনেলটো মৰম দিব আৰু বন্ধু হিচাপে মোৰ ইয়াৰ শুভেচ্ছা জনাইছোঁ। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অভি ব্লগ। তো আহি ৰাস্তা মাজত বনাইছোঁ। আজি মানে এফালে গৈ আছোঁ মানে কি পটককৈ প্লেনিংটো হৈ গ'ল। এতিয়া দিনৰ 2টা বাজিছে। মোৰ লগত আছে গৌতম আৰু ইউ আহিছে লগত। আজি আমি গৈ আছোঁ বোকাখাট। তো কাজিৰঙা ছাইডে গৈ আছোঁ। মানে আমাৰ যোৱা মানে 1 ঘণ্টামান লাগিব ইয়াৰ পৰা। তো তালৈ গৈ লওঁ আৰু লগৰ 2টামান আছে। তো দেখুৱাম। আজি স্পেচিয়েল মানুহ এজনো আছে, মানে আছে নাই এতিয়া নাম লওঁ, তাত গৈ পেলাই দেখা পাব। তো গৈ থাকোঁ বলক। তো ফাইনেলি পালোহি বোকাখাট। আৰু মেইন কথা হ'ল কি আৰু লগৰ কেইটামান আহি আছে আৰু মোৰ লগত ল'ৰা এজন আছে বাৰু, দেখুৱাম। তো পিছত দেখুৱাম। তো গৈ লওঁ। আৰু মেইন কথা হ'ল কি ব্ৰহ্মপুত্ৰ পাৰলৈ গৈ আছোঁ। তাত তিনি ভিডিঅ' চিডিঅ' দুটামান বনাম। আৰু মেইন কথা হ'ল কি আজি অহা প্লেনিংটো হোৱা নাছিলে, পটককৈ ওলাই গ'ল। আৰু আহিছোঁ 1:30 বজাত। আৰু আমাৰ ঘৰৰ পৰা বোকাখাট আহিবলৈ মিনিমাম প্ৰায় 1 ঘণ্টামান লাগে। তো আহি পালোহি। আহি মেলি অলপ কিবা কিবি খাই কৰি ল'লোঁ, ভোক চোক লাগিছিলে। তো তালৈ গৈ আছোঁ। তাত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ। মেইন মানুহ দুটাৰ কাৰণে ৰৈ আছিলোঁ। আমাৰ ইয়াৰ বসন্ত সঞ্জু, একদম লখিমপুৰৰ ল'ৰা একদম দেই, আমাৰ বোকাখাটত আহিছে। আৰু ছাৰ ভাল। তো আৰু কেইটামানৰ কাৰণে ৰৈ আছোঁ, সিহঁতিও আহি আছে। তো ইয়াতে ৰখিছোঁ আমি। আৰু এতিয়া গৈ আছোঁ মেইন জেগাত। মেইন কথাটো হ'ল কি, মই যোনটো ল'ৰাক দেখাম বুলি কৈ আছিলোঁ, সেই ল'ৰাটো মোৰ বন্ধু হয়। চবেই চিনি পায়, প্ৰিন্স হাজৰিকা বুলি ক'লে চবেই চিনি পায়। আৰু সি মোৰ লগত গৈ আছে। মানে মই পিছফালেহে বহি আছোঁ আৰু সি বাইক চলাই আছে। আমি গৈ আছোঁ আজি বালি বুলি কয় জেগাটুকাত। সিহঁতি নিছে, মানে সিহঁতি চিনি পাওঁ বুলি কৈছে। তো সিহঁতৰ ঘৰৰ ওচৰে হয়। তো তালৈ গৈ আছোঁ ফটো চটো মাৰিবৰ কাৰণে। আৰু বাইক চলাই আছে সি। তো তাত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ। মই ধৰিবই পৰা নাই এখন পথাৰ নেকি। ক'ত সোমাইছোঁ ঠিক নাই। আৰু কেনেকুৱা লাগিছে ছানগ্লাছযোৰ? कैसा लगा मेरा मजाक? যাৰে পাইছোঁ তাৰে পিন্ধিছোঁ আৰু মুঠতে চাবলৈ নাই। খালী খালী জেগা। তো ইয়াতে মানে পিকনিক চিকনিক খায়হি মানুহে। পিকনিক চিকনিক খোৱা জেগা টিপটপ। পূৰা সোমাই গৈছে বালিত একদম বালিত সোমাই গৈছে আৰু কামেই হোৱা নাই। কয় যোগাৰ, এইটো মাথা আইডিয়া খটাবলগীয়া হয় এইটো বস্তুৰ কাৰণে। ইয়াৰ ষ্টেণ্ডডাল মানে সোমাই যায়। তই পূৰা হেৰি কৰি এই বছৰ কেনেকুৱা লাগিছে এইটো লৈছোঁ কাৰোবাৰ পৰা। তো কেনেকুৱা লাগিছে আপোনালোকে জনাব। মোৰ ছানগ্লাছ নহয়, বেলেগৰ ছানগ্লাছ। আৰু মোৰ লগত আছে আমাৰ এইজন লখিমপুৰৰ ধুনীয়া ল'ৰা এজন। নমস্কাৰ দিছে এইবোৰে ল'ৰা, আমি নমস্কাৰ নিদিওঁ। আৰু এইফালে গৌতম আছে। আৰু তোমাৰ নামটো? জুমন শইকীয়া। আৰু আমাৰ বসন্তক দেখিয়ে আছে। আৰু এজন চবেই দেখে আৰু ইয়াতে মানে অলপ মানে ৰিলচ চিলচবোৰ বনাই লওঁ। ময়ো ৰিলচ বনাওঁ। আৰু ডেছক্ৰিপশ্যনত মানে লিংকটো মই দি দিম ইনষ্টাগ্ৰামত। ফটো চটো এখন মাৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি হৈ আছে, কি হোৱা নাই মানে। তো আমাৰ গৌতমে ফটো চটো মৰাত ব্যস্ত। তো আমাৰ এজন কেমেৰামেন একদম মানে লখিমপুৰৰ পৰা মাতিবলগীয়া হৈছে আমাৰ কেমেৰামেনক। দিনৰ মূৰত লগ পাইছোঁ। তো মোৰ লগত প্ৰিন্স আছে। আপোনালোকে ইয়াৰ চেনেলটো মৰম দিব। অভি বৰা ব্লগ হয়নে? অভি ব্লগ চেনেলটো সকলোৱে মৰম দিব। দিছে বহুতখিনি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। আৰু যাতে ই 1 লাখ হয়, মিলিয়ন হওক। আৰু মোৰ বন্ধু হিচাপে মোৰ ইয়াৰ শুভেচ্ছা জনাইছোঁ। আগবাঢ়ি যাওক, ভাল ভাল কাম কৰিছে। আৰু গোলাঘাটৰ পৰা আজি আহিছে বোকাখাট ব্লগ বনাব চাওকচোন। আৰু হঠাৎ ওলাই আহি মই ঘৰত আছিলোঁ, ঘপকৈ আহি গৈছে। মই বোলো ৱা সি কৈছে বোলে ব্লগ এটা বনাইছোন। কিমান কষ্ট কৰিছে আপোনালোকৰ কাৰণে এণ্টাৰটেইনমেণ্ট দিবলৈ, কিন্তু আপোনালোকে তাৰ মৰমটো যাতে দিয়ক সেইটোৱে আশা কৰিছোঁ। থেংক ইউ।
তো কি এনেকুৱা এটা পৰিৱেশত আহি ভালো লাগে আৰু বেয়াও নালাগে আৰু ওচৰতে পাহাৰ আছে তো ফিল্ডটোৱে মজা এয়া হাগি চাইছ ন কি কৈছে তই তো মানে কেনেকুৱা লাগিলে জমনিটো মানে এনেই এইবোৰ ধেমালি কৰি আছোঁ আপোনালোকে বেয়া চাই নাপাব ইমান চিৰিয়াছ বুলি নাভাবিব তো ইমানেই এনেই আৰু ফূৰ্তি ফাৰ্তা কৰি ভাল লাগে লগৰখিনিৰ লগত আছে একদম লগৰ একদম আৰু ভাইটি নহয় ক'ত ভাইটি নহয় একে লগৰে হ'ম তো ই মোৰ লগৰ আৰু ইয়ালৈ আহি কৰি থাকোঁ তো ব্লগত মই দিয়া নাছিলোঁ আজি আহিলোঁ ঘপক কাৰণে আৰু সিহঁতিও আচৰিত হৈ গৈছে পটককৈ গুচি আহিলোঁতো আৰু সকলোৱে চিনি পায়েই আমাৰ বসন্তই কি ধুনীয়া ধুনীয়া ৰিলচ বনায় আৰু মই ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তো আপোনালোকে সকলোৱে চাব আৰু সিমানখিনি আৰু ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিছোঁ তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব তো সি যিখিনি ক'লে তো সেইখিনি আপোনালোকে কৰি দিব তো সিমানে আজিলৈ বাই বাই নেক্সট এটা ব্লগত আপোনালোকৰ সৈতে আকৌ লগ পাই আছোঁ